আজি মই আপোনালোকক জনাব ওলাইছো যে কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্ট অৰ্থাৎ যেনে ধৰক পান কাৰ্ড, ভোটাৰ আইডি, বাৰ্থ চাৰ্টিফিকেট, ডেথ চাৰ্টিফিকেট, পাছপোৰ্ট এইবোৰ বনাওঁতে আমাৰ আইনৰ ফালৰ পৰা বা আমাৰ কোৰ্টৰ কি ডকুমেণ্ট দৰকাৰ, কেনেকুৱাকৈ পাব পাৰি এইবোৰ বস্তু, সেই ডকুমেণ্টবোৰ আপোনালোকে কেনেকৈ গৈ কোৰ্টত কেনেকৈ বনাব, আজি সেই বিষয়ে ক'ম বুলি ভাবিছোঁ। প্ৰথমে ক'ব ওলাইছোঁ পান কাৰ্ডৰ কথা। যেতিয়া আপুনি পান কাৰ্ড এখন বনাব বা নতুনকৈ বনাব বা আপোনাৰ আগৰখন হেৰাই গৈছে, আপুনি আকৌ এপ্লাই কৰিব লাগে, তেতিয়া কোৰ্টৰ ফালৰ পৰা কি ডকুমেণ্ট লাগে বা কোৰ্টৰ পৰা কি কাগজ দৰকাৰ হয় বা কি এফিডেভিট দৰকাৰ হয়, আজি তাৰ বিষয়ে ক'ব ওলাইছোঁ। সকলোৱে আমাৰ ওচৰত আহে, আমি তেনেকুৱাকৈ বনাই দিওঁ, কিন্তু আজি এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকক কোৱাৰ মোৰ এয়াই উদ্দেশ্য যে আপোনালোকে কোৰ্টত আহি যাতে দোধোৰ মোধোৰ অৱস্থা নহয়, আপোনালোকে খুব সহজতে বনাই নিব পাৰে। আপোনালোকক দৰকাৰ হয় এখন এফিডেভিটৰ, আৰু সেইখন এফিডেভিট নটাৰী নহয়, সেইখন এফিডেভিট মেজিষ্ট্ৰেটৰ চাইন থকা হ'ব লাগিব। অৰ্থাৎ আপুনি যেতিয়া পান কাৰ্ড এখন নতুনকৈ বনাব বা আগৰখন হেৰাই গৈছে আকৌ নতুনকৈ এপ্লাই কৰিব, তেতিয়াহ'লে পান কাৰ্ডৰ যিখন এখন ফৰ্ম থাকে সেই ফৰ্মখনটো আপোনালোকে ফিল আপ কৰি জমা দিব লাগিবই, তাৰে লগত আপুনি কোৰ্টৰ এখন এফিডেভিট বনাব লাগিব। আৰু তাৰ বাবে আপোনালোকে ডাইৰেক্ট গৈ যিকোনো এজন এডভকেটক লগ কৰিব আৰু তেওঁ আপোনালোকক ধুনীয়াকৈ সেই এফিডেভিটখন বনাই আপোনালোকৰ হাতত দিব। গতিকে এইটোৱে হৈছে পান কাৰ্ডত কি ডকুমেণ্ট লাগে, আইনী ডকুমেণ্ট। এইবাৰ ক'ব ওলাইছোঁ বাৰ্থ চাৰ্টিফিকেটৰ কথা। বহুতে আহে বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে, যেতিয়া এটা শিশু জন্ম হয় লগে লগে যদি আপুনি নোলায়, অৰ্থাৎ 21 দিন যদি পাৰ হৈ যায়, বাচ্চাটো জন্ম হোৱাৰ যদি 21 দিন পাৰ হৈ যায়, তাৰ পাছতে যদি আপুনি বাৰ্থ চাৰ্টিফিকেট এখন এপ্লাই কৰিব লাগে, তেতিয়াহ'লে আপোনাক লাগিব এখন এফিডেভিট, আৰু সেই এফিডেভিটখন আমাৰ কোৰ্টত এডভকেটৰ দ্বাৰা আপুনি বনাব পাৰে। আৰু আপুনি কেনেকৈ বনাব বা কি হিচাপে বনাব, তেতিয়া আপুনি যেতিয়া এডভকেটজনক লগ কৰিব তেওঁ গোটেইখিনি কাম কৰি দিব। কিন্তু মনত ৰাখিব, যদিহে আপুনি বাচ্চাটো জন্ম হোৱাৰ 21 দিন আগতে বনায় তেতিয়াহ'লে এফিডেভিটৰ কোনো দৰকাৰ নাই, কিন্তু যদি 21 দিন পাৰ হৈ যায় তেতিয়াহ'লে আপোনাৰ এফিডেভিট দৰকাৰ হ'ব। আৰু যদিহে এবছৰ পাৰ হৈ যায় তেতিয়াহ'লে কিন্তু আপোনাৰ সেই এফিডেভিটখন নটাৰী এফিডেভিটেৰে নহ'ব, তেতিয়া আপোনাক মেজিষ্ট্ৰেটৰ চাইন থকা এফিডেভিট লাগিব। গতিকে এইটোৱে হৈছে যে এখন বাৰ্থ চাৰ্টিফিকেট বনাবলৈ আপোনাক আইনী ডকুমেণ্ট কি লাগে। এইবাৰ ক'ম ডেথ চাৰ্টিফিকেটৰ কথা। বাৰ্থ চাৰ্টিফিকেটত যেনেকৈ এটা শিশু জন্ম হোৱাৰ 21 দিন পাছত যদি আপুনি এপ্লাই কৰে বাৰ্থ চাৰ্টিফিকেটখন, তেতিয়া যেনেকৈ আপোনাক এফিডেভিটৰ দৰকাৰ হয়, ঠিক তেনেদৰে এজন মানুহৰ যদি মৃত্যু হয়, তেওঁৰ সেই মৃত্যুৰ 21 দিন পাছত যদি আপুনি ডেথ চাৰ্টিফিকেটৰ কাৰণে আপুনি এপ্লাই কৰে, তেতিয়াহ'লে এখন এফিডেভিটৰ দৰকাৰ হয়। আৰু সেইখন আপুনি কোৰ্টত গৈ যিকোনো এডভকেটক লগ কৰিলে তেওঁ ধুনীয়াকৈ আপোনাক বনাই দিব। আৰু মনত ৰাখিব, যদিহে মানুহজন মৰাৰ এবছৰ পাছত আপুনি ডেথ চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰে, তেতিয়াহ'লে এফিডেভিট লাগিব, কিন্তু এইখন নটাৰী হ'লে নহ'ব, সেইখন মেজিষ্ট্ৰেটৰ পৰা চাইন কৰি অনা হ'ব লাগিব। গতিকে এইটোৱে হৈছে ডেথ চাৰ্টিফিকেটৰ কাৰণে আপোনাক আইনী ডকুমেণ্ট কি লাগে। গতিকে আজি মই আপোনালোকক ক'লোঁ পান কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট আৰু ডেথ চাৰ্টিফিকেট বনাব লাগিলে আইনী ডকুমেণ্ট কি দৰকাৰ হয়। ইয়াৰ পাছত মই আৰু অন্য যিবোৰ ডকুমেণ্ট আছে সেইবোৰ বনাব লাগিলে কি আইনী ডকুমেণ্ট লাগে সেইবোৰ আপোনালোকক জনাই থাকিম আগন্তুক ভিডিঅ'বোৰত। গতিকে ভিডিঅ'বোৰ চাই থাকিব, আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে মোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে মোক সুধিবও পাৰে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল, কি শিকিলে সেইখিনি ক'ব আপোনালোকে, একদম নাপাহৰিব। গতিকে এই যিটো চেনেল আপোনালোকে আইনী যিকোনো কথাৰ বাবে আপোনালোকে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।